নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ভালে থাকক। চ' আজি মই অকণমান ওলাই আহিলোঁ, ইমান দিনৰ ভ্লগ বনাইছোঁ, আজি বনাওঁ। চ' বেচিকেলি মানে আজি আমি মাক আনিবলৈ যাওঁ। আমিয়ে কাৰণ দাদা আছে, গাড়ী চলাই আছে। চ' এতিয়া মাক আনিব গৈ আছোঁ। চ' জেগাখন বহুত ধুনীয়া, পূৰা চবফালে সৰিয়হ খেতি, কিবা খেতি, পূৰা বহুত ডাঙৰ হেৰিকৈ খেতি কৰে মানুহবিলাকে ইয়াত। চবফালে পূৰা এফালে গৰু চৰি থাকে, এফালে কিবা চৰি থাকে, বহুত ধুনীয়া ঠাই। আহিলে মজা পাব, কিন্তু যেনিবা ঠেকেচাটো বহুত খাব, কঁকালটো যেনিবা দুদিনমান উঠিব নোৱাৰা হৈ যাব। সেই গাইজ, চ' এইটো এটা ক্লিপ য'ত মই ভাল ৰাস্তাটো আপোনালোকক দেখাইছোঁ, কাৰণ এই ক্লিপটো মই বহুত কষ্ট মূৰত পাইছিলোঁ। মই বহুতবাৰ গাড়ীখন অহাৰ পিছত যাবলৈ ক'লোঁ, মানে অকণমান লাহেকৈ চলা, অকণমান হেৰিকৈ চলা, সেইটো বাদ দিয়ক। চ' আপোনালোকে ঠেকেচা খাব পাৰে ৰাস্তাটোত, কিন্তু আপোনালোকে যোনটো নেচাৰ দেখিব, এইটো বহুত ধুনীয়া নেচাৰ, মানে বহুত এস্থেটিক নেচাৰ হয় এইটো। মানে কি বুলি ক'ম, মই এক্সপিৰিয়েঞ্চটো আপোনাক ক'ব পৰা নাই। আৰু মই কৈছিলোঁ আপোনালোকক, মই মাক আনিব গৈছিলোঁ। মই যেতিয়া মাক থ'বলৈ গৈছিলোঁ, মাক মই থ'বলৈ গৈছিলোঁ, আনিব গৈছিলোঁ, তেতিয়া আৰু মজা আছিলে। ৰাতিপুৱা সময়ত আপোনালোকে যাব, আৰু ইয়াত খেতি কৰা ষ্টাইল যে নকওঁ আৰু, কিমান মজাকৈ খেতি কৰে মানুহে, পূৰা ডিচিপ্লিন ৱেত, মানে একো পূৰা চিধা, মানে অকণো তেৰা বেকা নহয়। আৰু মাটিটো কিমান সাৰুৱা জানে। আৰু ইয়াত মানে অকণমান লেণ্ডত খেতি কেতিয়াও নকৰে, ইয়াত পূৰা ডাঙৰ প্লট অফ লেণ্ডছত খেতি কৰে, এগাল কঠা মাটিত খেতি কৰে। আৰু যোনটো এই ক্লিপটো মই আপোনালোকক দেখাই আছোঁ, এই ক্লিপটো মই বহুত কষ্ট মূৰত পাইছোঁ। কাৰণ আপোনালোকে নিজে ভাবি চাওক, আপোনালোকে কিমান দেৰি ৰখিব লাগিব, বগলীখিনি কেতিয়া উৰে, আৰু এটা পাৰফেক্ট শ্বট পাবলৈ কাৰণে কিমান টান। চ' সেইটো বাদ দিয়ক, পাৰফেক্ট শ্বট হয় নে নহয়, কিন্তু এই যোনটো এটা ভাবি চাওক, এই ফিলিংছটো লৈ চাওক ক্লিপটো চাই। এগালমান বগলী উৰি আহি আছে, আৰু এটা জেগাত গোটেইখিনি একেলগত পৰিছে, কিমান ধুনীয়া লাগে আপোনালোকে ভাবক। চ' এবাৰ মই সেইটো কাৰণে আপোনালোকক এই ভিডিঅ'টো দিছোঁ, আপোনালোকে এক্সপিৰিয়েঞ্চ কৰক। সেই গাইজ, এতিয়া আপোনালোকে মোক জনাওক এইটো কেনেকুৱা লাগিছে। চ' বহুত কষ্ট মই এনেকুৱা এটা হেৰি পালোঁ, কিন্তু মোৰ ভালে লাগিছে। আপোনালোকে কমেণ্টত জনাব। চ' অকণমান সৰিয়হ ফুললৈ মন কৰক, কিমান ধুনীয়া হালধীয়া সৰিয়হ ফুল দেখিলে যে কিমান ভাল লাগে। চ' এনেকৈ অকণমান মই ঘূৰিলোঁ, ফুল চালোঁ, নদী চালোঁ, কিবা কিবি চালোঁ, বগলী চালোঁ, বিভিন্ন ধৰণৰ চৰাই চালোঁ, কিবা ঢেৰ চৰাই কিবা আছিলে, মই সেইবিলাক ভিডিঅ' নকৰিলোঁ, সেইটো বাদ দিয়ক। চ' বহুত ধুনীয়া লাগিছে সৰিয়হ ফুল মানে মজা এটা পৰিৱেশ। হে গাইজ, চ' এতিয়া আমি পালোহি আৰু ওচৰৰ মাক থ'বলৈ, য'ত মাক থ'ব লাগে, মানে মাক ঘাটত থ'ব লাগে। চ' এইটো মৰ্ণিঙৰ ভিডিঅ', য'ত মই আহোঁতে মোবাইলত কৰিছিলোঁ, যাওঁতে মোবাইলতে কৰিছোঁ। চ' বহুত ধুনীয়া পৰিৱেশ, কি ক'ম, অকল পৰিৱেশৰ কথাই কৈ আছোঁ। চ' বেচিকেলি এইটো নেচাৰৰ ওপৰতে বনাইছিলোঁ ভিডিঅ'টো। আৰু এইখন নদী কাষেদি বৈ গৈ আছে। চ' নদীখন বহুত ধুনীয়া, মানে কি ক'ম, ৰাতিপুৱা সময়ত মানে চব ধুনীয়া, আৰু মই ক'বলৈ একো ভাষা নাই। চ' এতিয়া মাক থওঁগৈ, আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, আপোনালোকে চাই নাজানো, কিন্তু প্ৰকৃতিক সৌন্দৰ্যটো এবাৰ ফিল কৰিব। বাই বাই, চি ইউ, টাটা, আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব দেই।